গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ বৰ্তমান ভাল বিহু পাইছে যিহেতু এইকেইদিনা কাপোৰ ধোৱাত ব্যস্ত হৈ আছোঁ আৰু কালি মোৰ বেষ্ট ফ্ৰেণ্ডজনীও আহিছিলে ভিডিঅ' বনোৱাও নহ'ল কিবা কৰাও নহ'ল এইকেইদিনা ভিডিঅ' বনোৱাই নাই ভিডিঅ' 5 তাৰিখে বনাই আছোঁ আৰু আপলোড কৰিছোঁ কালি 8 তাৰিখ আৰু এইটো ভিডিঅ' কেতিয়া মানে এডিট কৰিম কেতিয়া দিম নাজানো চ' বিহুৰ 3 দিনৰ আগত এইটো বনাইছোঁ বহুত এলেহুৱা মই এডিট কৰিবলৈ বহুত এলাহ লাগে আৰু এইফালে দেহাওকো লৈ থাকোঁ যে সেইকাৰণে ইমান ভিডিঅ' বনোৱাই নহয় তথাপিও আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব চ' এতিয়া মই কাপোৰ কি ধুইছোঁ দেখুৱাই আছোঁ এইফালে দেখিছেনে আৰু এই পৰ্দাকেইখন এতিয়া ধুম তাৰপাছত এইকেইখন কাইলৈ ধুম মানে দেহা শুই আছে যিহেতু ঘৰত ল'বলৈ মানুহ নাই সেইবাবে আমাৰ এই পৰ্দা সকলোবোৰ ধুই মেলি কমপ্লিট ধুলোঁ কিন্তু এতিয়া কেইখনমান ধুব আছে সেইকেইখন ধুই ল'ম আৰু এইফালে গিফ্টছ এটা আনিছিলে আমাৰ দেহালৈ কালি মোৰ বেষ্ট ফ্ৰেণ্ডজনী আছিলে তাই দেহালৈ গিফ্ট আনিছিলে আৰু কেইটামান ধুই ল'ম আৰু বিহু বুলি ক'লে বিশেষকৈ বিহুৰ এদিনৰ আগত কাপোৰ ধোৱাটো মেইন হয় আনৰ বাবে কি নাজানো মোৰ বাবে পৰ্দা ধোৱা আৰু বিচনা চাদৰ ধোৱা এইবোৰেই হৈছে মোৰ কাৰণে মেইন আৰু ঘৰ মোচা কি যে হ'ব কামৰ কোনো শেষ নাই কাপোৰ ধুই এফালে গা ধুই মানে নিজকে অকণমান সজাবলৈ বিচাৰিছোঁ মাথাটো ফনিয়াই লোৱাচোন তুমি বিচনাখন কেনেকুৱা কৰিব পেলাই চোৱা নানো ফনিয়াই লোৱা নিজে ফনিয়াই লোৱা তুমি হেল্ল' গাইজ মই যে ভিডিঅ' কৰিছিলোঁ পাহৰিয়ে থাকিলোঁ এতিয়া 1টা বাজিলে কাম চাম কৰি ভাগৰ লাগিলে আধা ঘণ্টামান শুলোঁ শুই এতিয়া উঠিছোঁ এফালে বেটা উঠিলে ভিডিঅ' কৰিছোঁ দেই তাৰপাছত উঠিলোঁ উঠি এতিয়া চাহো খাইছিলোঁ বাৰু এতিয়া ভাত পানী খাম খাই মেলি দিনটো কি কৰোঁ নাজানো চাই থাকিব ভিডিঅ'টো কাপোৰে চপাব হ'ল কাপোৰ কিমান ধুলোঁ দেহাক চাই আহোঁগৈ বোলে ঐ হাঁহ পোৱালিটোক পানী অকণ ফাৰ্ষ্ট দি লওঁ এইফালে আমাৰ কয়লা পোৱালি আছে 3টা হাঁহ পোৱালি আছে 1টা আৰু ইহঁতক বান্ধি থকাৰ কাৰণটো হৈছে আমাৰ দেহাৰ বাৰ্থডে দিনা হাঁহ পোৱালি নিলে 5টা আৰু কুকুৰা নিলে 6টা এতিয়া মাত্ৰ কুকুৰা 3টা আছে আৰু হাঁহ 1টা এইফালে এয়া আৰু এতিয়া দেহা ওচৰলৈ যাওঁ এইফালে আমাৰ দেহা ইয়াত বহি আছে খুৰীয়েকৰ লগত আৰু মোৰ কাপোৰ মেলিব চপাবলৈ হ'ল কেমেৰাটো বিৰাট ধুনীয়া লাগিছে কেমেৰা কাপোৰখিনি চপালেহে আজৰি হ'ম আৰু পেহী পি আহা কৈ দিয়া চাচোন দেহা গা ধুৱাই কাপোৰ পিন্ধালোঁ পিন্ধাই কৰি এতিয়া এইফালে চুজি অকণমান বনাই আছোঁ স্কুলৰ পৰা দিয়ে যে অংগনবাড়ী স্কুলৰ পৰা তাৰপাছত তাক পেহীয়েকে লৈ আছে আৰু কাপোৰখিনি ৰাতিকৈ জাপিম চাগে এতিয়া সময়ো নাই দেহাক ল'বলৈ মানুহ নাই যে সেইকাৰণে কাপোৰ কানি ৰাতিকৈ জাপি মেলি এতিয়া ঘৰটো দেখাবলৈ বেয়া পাইছোঁ মানে বহুত বেছি উদং হৈ আছে দেখিছেনে মোক চ' এতিয়া মই দেহাক খুৱাই লওঁ এইফালে আমি এতিয়া খাওঁ আমাৰ দেহাই মোবাইল চাব শিকিছে নতুনকৈ পেহীয়েকৰ ফোনটো আৰু মই খুৱাই লওঁ তাৰপাছত কৰিম আৰু আপোনালোকে চাই থাকিব দানা কেইটা দানা আজি গাহৰি লঘোণে হৈ গৈছে এতিয়া 3টা মানে বাজিব হ'ল কিন্তু গাহৰিক দুপৰীয়া দানা দিয়াই নাই
ভাবিছোঁ দানাকেইটা দি লওঁ। ব্যস্ততা জীৱনত কামৰ কোনো শেষ নাই, কামৰ কোনো সীমা নাই আৰু কামৰ কৰ্মই ধৰ্ম বুলি কয় যে, দেহাক কেতিয়া লৈ আছে বৰ্তমান পেহীয়েকে আৰু মই এফালে দানাখিনি সানি আছোঁ, তাৰ পাছত দিমগৈ। এফালে ভোকত পূৰা দৰ্জা মুখত ৰখি আছে। এইটো খোলা আহিছে চাবলৈ কেনেকুৱা খা। সন্ধিয়া হ'লত এইফালে মই পৰ্দাবোৰ এখন এখনকৈ লগাইছোঁ। এয়া ফাৰ্ষ্টত লগাইছোঁ মোৰ ৰুমত, তাৰ পাছত লগাম মোৰ ৰুমৰ দৰ্জাখনত, আৰু তাৰ পাছত বাহিৰৰ ৰুমত লগাম, আৰু সেনেকৈ লগাম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে মই আগফালে কিবা এটা বিচাৰি গৈছিলোঁ, সেইকাৰণে অলপমান দেৰি হ'ল। আৰু আহি পিনে এইফালে পৰ্দাত লগাই আছোঁ। পৰ্দাখন লগাবই পৰা নাই, বহুত কষ্ট হৈছে। এফালে লগালে এফালে এৰিছে, আকৌ আনফালে লগালে আনফালে এৰে। অৱশেষত লগালোগৈ আৰু পৰ্দাখন। এইটো পইজান হাই বুলি কৈ হাই হাই। কাপোৰ কানি জাপি কমপ্লিট হ'ল। এতিয়া বিচনাত চাদৰখন পাৰিব আছে, সেইখন এতিয়া ক'ত পাৰিব দিব। এয়া উঠিছে মই দিছে কেলে আকৌ এইফালে দুষ্ট এয়া পেহী উঠা, এনেকুৱা কৰি থাকে। সেইটো কথা। চুচু ব্যস্ততা বাদ দি এতিয়া এটা কাম কৰিব লৈছোঁ। এইফালে আপেল আৰু আঙুৰ জুচ বনাব লৈছোঁ দেহাক খুৱাবলৈ। নাজানো এইবোৰ শুদ্ধ নে অশুদ্ধ, মানে ইমান এবছৰ হওঁতে খুৱাব পাৰি নে নোৱাৰি, কিন্তু আমাৰ ইয়াক এবছৰ নহওঁতে খোৱা হৈছে। চ' এতিয়া তাক খুৱাই লওঁ চাকনিৰে চেকিটাৰ ৰসটো, আৰু এইফালে সেয়া তাকে খুৱাই লৈছোঁ ৰ'ব। গধূলি হৈ গ'ল দেই, গধূলি হ'ল আৰু বাকী আছে আৰু দিবলৈ ন। তুমি খেলা দে, ইফালে চাহ উতলি আছে দেই। আমি এতিয়া যাওঁ ফুচকা খাবলৈ, চাই থাকিব। তাৰপাছত ভিডিঅ'টো মই ফুচকা খাবলৈ যাওঁ ৰাতি। কিমান যে বাৰু পাইছে এওঁ। সন্ধিয়া এইফালে ফুচকা খাব আহিলোঁ। আমি আহিলোগৈ আৰু দেহাই টোপনিতে খাই আছে। পাপৰ খাবলৈ একোৱেই নাই, গতিকে ইয়াত বেঙেনাকে ফ্ৰাই কৰিম। এতিয়া কেৰাহীখন জুইতে পাতি লৈছোঁ, তাৰ পাছত দালি আৰু একো নাই। আৰু বেঙেনাখিনি ভজাৰ পাছত একেখন কেৰাহীতে মই এইফালে ঢেকীয়া ভাজিব লৈছোঁ। আৰু ঢেকীয়া ভাজি আমি সকলোৱে ভাত খালোঁ। খাই মেলি ভিডিঅ'টো ইমানতে সামৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।